মই ৰাতি শুওঁতে ভাবোঁ মই ৰাতিপুৱা যেনেকৈ নহওক সোনকালে শুই উঠিমে। মই আজিৰ পৰা ৰাতিপুৱা সোনকালে শুই উঠাৰ আৰম্ভণি কৰিম। কিন্তু যেতিয়া ৰাতিপুৱা হয় তেতিয়া এনেকুৱা মানে ভাগৰে মানে এলাহে ধৰে, নাই মানে আৰু অকণমান সময় থাকোঁ। এনেকৈ থাকোঁতে 8টা বাজি যায়, 7টা বাজে, 8টা বাজে, কেতিয়াবা 9টাও বাজে। তাৰপিছত এনেকৈ বহুত দিন যত্ন কৰিলোঁ বন্ধুসকল, কিন্তু মানে নোৱাৰোঁ। তাৰপিছত মই কিছুমান মানে ইউটিউবতো পালোঁ, কিছুমান কথা ইউটিউবৰ পৰাও জানিব পাৰিলোঁ। ৰাতিপুৱা সোনকালে শুই উঠিলে কি কি লাভ হয় এই কথাবোৰ যেতিয়া মই জানিব পাৰিলোঁ, তেতিয়া মই নিজে আচৰিত। আৰে মই ইমান এটা মূল্যৱান সময়, জীৱনৰ ইমান সময়, আধা সময় মই শেষ কৰিলোঁ। ৰাতিপুৱাৰ সেই সোণালী সময়খিনি মই নষ্ট কৰিলোঁ, ইমান দিন নষ্ট কৰিলোঁ। মই তাকে মানে ভাবি খুব মানে বেয়া লাগিল। তাৰপিছত সিদিনাৰ পৰা মই একদম মনত ডাঠি ল'লোঁ, মই আজিৰ পৰা ৰাতিপুৱা যেনেকৈ নহওক সোনকালে উঠিমেই। এতিয়া আপোনালোকে শুনক কেনেকৈ ৰাতিপুৱা সোনকালে সাৰ পাব। সোনকালে সাৰ পাবলৈ আপোনালোকে সোনকালে শুব লাগিব। আপুনি যদি 5টা বজাত 4:30টা বজাত ৰাতিপুৱা উঠিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে 10 বজাৰ আগত শুব লাগিব। আপুনি সেইটো মানে ৰুটিন কৰি ল'ব লাগিব। আপুনি নিয়ম কৰি ল'ব লাগিব যে মই 10 বজাত যেনেকৈ নহয় শুমেই। 10 বজাত শুলেহে আপুনি 5 বজাত উঠিব পাৰিব বা 4:30 বজাত উঠিব পাৰিব। যদি আপুনি 11-12 বজাত শুৱে, যদি আপুনি 1 বজাত শুৱে, তেতিয়া আপুনি কেনেকৈ ৰাতিপুৱা সোনকালে উঠিব পাৰিব? 12 বজাত শুই পেলাই আপুনি ৰাতিপুৱা সোনকালে শুই উঠিলে আপোনাৰ দেহৰ ক্ষতি হ'ব। টোপনিটো আমাৰ কাৰণে খুব প্ৰয়োজনীয়। প্ৰথম কথা, আমি সোনকালে শুৱাৰ অভ্যাস কৰিব লাগিব। ৰাতিপুৱা সোনকালে উঠিবৰ কাৰণে আমি সোনকালে শুব লাগিব। আৰু এয়া মোৰ অনুভৱৰ কথা, এয়া মোৰ মানে অভিজ্ঞতাৰ কথা। মই কেনেকৈ ৰাতিপুৱা সোনকালে শুৱাৰ অভ্যাস কৰিছোঁ। আৰু দ্বিতীয় কথা, আপুনি এসোপা ভাত, এসোপা খাদ্য খাই পেলাই আপুনি শুলে কেতিয়াও ৰাতিপুৱা সোনকালে উঠিব নোৱাৰে। আমি যদি ৰাতিপুৱা সোনকালে শুই উঠিব লাগে, তেতিয়াহ'লে আমি ভাত কমকৈ খাব লাগিব। ৰাতি আমি খাদ্য কমকৈ খাব লাগিব। আমি 8:30 বজা বা 9 বজাত আমি ভাত খাব লাগিব। আৰু আমি 10 বজা বা 10:30 বজা, হায়েষ্ট মানে 11 বজাৰ আগত আমি যেনেকৈ নহওক শুব লাগিব। এতিয়া প্ৰথম কথা হ'ল আমি সোনকালে শোৱাৰ অভ্যাস কৰিব লাগিব। আৰু দ্বিতীয় কথা, আমি ভাত একদম কমকৈ খাব লাগিব। ভাত এসোপা যদি আমি খাই দিওঁ, কেতিয়াও মানে আমি ৰাতিপুৱা সোনকালে শুই উঠিব নোৱাৰোঁ। আৰু 3 নম্বৰ কথা হ'ল, আমি শোৱাৰ সময়ত মোবাইল চোৱাটো একেবাৰে বন্ধ কৰিব লাগিব। আমাৰ কি হয়, শোৱাৰ সময়ত মানে মোবাইলটো চাই থাকোঁতে মোবাইলটো মানে বিভিন্ন বস্তু চাই থাকোঁতে আমাৰ ৰাতি 12 বাজি যায়, 1টা বাজি যায়, 2টাও বাজি যায়। এইটো মোৰো অভ্যাস আছিল এইবিলাক। এতিয়া বাৰু আমাৰ সেই অভ্যাস নাই। আজিকালি সকলোৰে হৈছে, কিন্তু মোবাইলটো মানে এনেকুৱা হৈছে, মোবাইলটো ৰাতি শুওঁতেও দেৰি হয়, খাওঁতেও দেৰি হয়। ৰাতি ভাত খাওঁতে 11টা বাজে, 11টা বজাত শুই পেলাই আমি মোবাইল টিপি থাকোঁতে আমি 1টা-2টা বাজি যায়। এনেকৈ হ'লে আমি কেনেকৈ আমি ৰাতিপুৱা সোনকালে শুই উঠিব পাৰিম? আমি যদি ৰাতি ভাত কমকৈ খাওঁ, তেতিয়াহ'লে আমি আপোনা-আপুনি ৰাতিপুৱা সোনকালে সাৰ পাম। এইটো এটা ডাঙৰ কথা। আপোনালোকে প্ৰমাণ কৰিছে। পাৰিলে আপোনালোকে ৰুটি খাব। ৰাতি ৰুটি খালে একদম ৰাতিপুৱা ধুনীয়াকৈ শুই উঠিব পাৰি। আৰু যদি এক খোপা আমি ভাত পেটত ভৰাই লওঁ, তেতিয়া আমি কোনো কাৰণত ৰাতিপুৱা সোনকালে শুই উঠিব নোৱাৰোঁ। এতিয়া চাওক, আমাৰ যেতিয়া পৰীক্ষা থাকে, এক্সাম থাকে, তেতিয়া আমি যেনেকৈ নহওক সোনকালে ৰাতিপুৱা সাৰ পাওঁ। আমাৰ যেতিয়া এক্সাম থাকে, আমি যেতিয়া ক'ৰবাত মানে ভ্ৰমণত যাবলগীয়া হয়, তেতিয়া আমি সোনকালে সাৰ পাওঁ। এলাৰ্ম নিদিলেও সাৰ পাওঁ, আমি আপোনা-আপুনি সাৰ পাওঁ। তাৰ মূল কথাটো আপোনালোকে জানিছেনে? তেতিয়া আমি ৰাতিপুৱা সোনকালে সাৰ পোৱাৰ মূল কাৰণটো হৈছে আমাৰ বিশেষ কিবা এটা কাৰণ আছে। সেই কাৰণটো হৈছে আমাৰ এক্সাম। সেই কথাটো আমাৰ দেহত মানে আমি গাঁঠি লওঁ। আৰু গাঁঠি লোৱাৰ কাৰণে আমাক দেহটোৱে আপোনা-আপুনি সাৰ পুৱাই দিয়ে ৰাতিপুৱা। আমি যদি সেই এক্সামৰ নিচিনাকৈ যদি আমি ৰাতিপুৱাৰ সময়খিনিক
আমি পৰীক্ষাৰ দৰে যদি আমি ভাবি লওঁ, যেনেকৈ পৰীক্ষাটো আমি দিব নাপালে আমাৰ জীৱনৰ বহুত এটা ক্ষতি হয়, ঠিক তেনেকৈ যদি আমি ৰাতিপুৱাৰ সময়খিনিক যদি আমি সেই এক্সামৰ নিচিনাকৈ ভাবি লওঁ, তেতিয়া আমি নিশ্চয় সাৰ পাম। ৰাতিপুৱাৰ এই চমৎকাৰী মূল্যৱান সময়খিনিক যেতিয়া আমি নিজে জানিম, ৰাতিপুৱাৰ ব্ৰহ্ম মুহূৰ্তৰ সময়খিনি আমাৰ জীৱনৰ কাৰণে কিমান ডাঙৰ এটা মূল্যৱান বস্তু, সেই কথাটো যেতিয়া আমি উপলব্ধি কৰিম, অনুভৱ কৰিম, তেতিয়া আমাৰ সেই বিষয়টো এটা ডাঙৰ বিষয় হৈ পৰিব আৰু তেতিয়া আমাৰ নিজে আপোনা আপুনি আমি সাৰ পাম। আপোনালোকে ৰাতিপুৱাৰ সময়খিনিক সেই এক্সামৰ নিচিনা ভাবিবচোন, মূল্যৱান সময় বুলি ভাবিবচোন। মই বাৰু আপোনালোকক ক'ম, অতি সোনকালে ক'ম, ৰাতিপুৱা শুই উঠাৰ ৰাতিপুৱাৰ সময়খিনি কিমান আমাৰ কাৰণে মূল্যৱান, কিমান মানে চমৎকাৰী আমাৰ জীৱনৰ কাৰণে, এই কথাখিনি আপোনালোকক ক'ম। কিন্তু তাৰ আগতে মই ৰাতিপুৱা সোনকালে শুই উঠাৰ এই উপায়টো জনালোঁ। বন্ধুসকল, আৰু ৰাতিপুৱা শুই উঠাৰ বহুত উপায় আছে, কিন্তু মূল মানে উপায়টো মই যিটো মানে মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই যিটো উপায় অৱলম্বন কৰি মই ৰাতিপুৱা সোনকালে শুই উঠাৰ অভ্যাস হৈছে, উঠিব পাৰিছোঁ, সেই উপায়টো আপোনালোকক জনালোঁ। ইয়াতকৈ আৰু বেষ্ট উপায় আৰু একো নাই। বন্ধুসকল, আমি যেতিয়া শুবলৈ যাওঁ, আমি শোৱাৰ সময়ত আমাৰ দেহত এটা মেলেটনিন নামৰ মানে হৰমন এটা দেহে মানে সৃষ্টি কৰে। সেই মেলেটনিন হৰমনটো সৃষ্টি হোৱাৰ লগে লগে আমাৰ টোপনি আহিবলৈ আৰম্ভণি হয়। কিন্তু আমি যেতিয়া মোবাইল চাই থাকোঁ, মোবাইলৰ যিবিলাক পোহৰ, ব্লু লাইট, যিবিলাক মানে পোহৰবিলাকে কি কৰে, আমাৰ সেই মেলেটনিনটো সৃষ্টি হ'বলৈ নিদিয়ে। মোবাইলটো যেতিয়া আমি চাই থাকিম, আমাৰ দেহত মেলেটনিন নামৰ হৰমনটো সৃষ্টি নহয়। সৃষ্টি নহ'লে কি হয়, আমাৰ টোপনি নাহে, বহুত সময়লৈ টোপনি নাহে। আমি যদি মোবাইলটো নাচাওঁ, ৰাতি শোৱাৰ সময়ত যদি আমি মোবাইল আৰু নাচাওঁ, অলপ সময় চালোঁ আৰু অলপ সময় চাই পেলাই আমি আৰু মোবাইল আৰু নাচাওঁ, এনেকৈ আমি টোপনি যাব লাগিব বুলি যদি আমি মোবাইলটো নাচাওঁ, তেতিয়া কি হ'ব, আমাৰ লগে লগে দেহত মেলেটনিনটো সৃষ্টি হ'ব আৰু মেলেটনিন সৃষ্টি হোৱাৰ লগে লগে আমাৰ লগে লগে টোপনি আহিব। আপোনালোকৰ নিশ্চয় হৈ পাইছে তেনেকুৱা, মোবাইল চাই থাকোঁতে এনেকুৱা কি হয়, একদম ৰাতি 2-3টা বাজি যায়, টোপনি নাহে। আপোনালোকৰ হৈ পাইছেনে বাৰু তেনেকুৱা? ঠিক তেনেকুৱা কথা। বহুত মোবাইল চাই থকাটো উচিত নহয়। মোবাইল চাব লাগে, অলপ সময়ত চাব লাগে। আমাৰ মোবাইলটোৱেও আমাক বহুত ক্ষতি কৰি আছে। আমি মোবাইলটো বহুত চাই থকাটো, বাৰে বাৰে চাই থকাৰ অভ্যাসটো অতি বেয়া হৈছে আমাৰ। মোবাইলৰ পৰা বহুত আমাৰ দেহৰ হানি হৈ আছে, কিন্তু আমি গম পোৱা নাই। গতিকে আমি মোবাইলটো যিমান পাৰি মানে আঁতৰত ৰাখিব লাগিব, মোবাইলটোৰ পৰা আমি যিমান পাৰি আঁতৰত থাকিব লাগিব। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে আৰু। আগলৈ মই আপোনালোকক ৰাতিপুৱা সোনকালে শুই উঠাৰ লাভৰ বিষয়ে জনাম। ৰাতিপুৱা সোনকালে শুই উঠিলে কি লাভ হয়, কেনেকুৱা লাভ হয়, আমাৰ জীৱনৰ কাৰণে কিমান, ৰাতিপুৱা সোনকালে শুই উঠাটো জীৱনৰ কাৰণে কিমান লাভজনক কথা, চমৎকাৰী কথা, আপোনালোকক আগলৈ এই বিষয়ে মই জনাম। আজি বাৰু বৰষুণৰ কাৰণে ভিডিঅ'টো কৰা নহ'ল। আজি মই আমাৰ ফাৰ্মত কাজিটেঙা, মধুৰিআম আদি নিব আহিছিলোঁ। এইবিলাক নিব আহি ভাবিলোঁ ভিডিঅ'টো জনাওঁ, যিহেতু ৰাতিপুৱা কৰাই নহ'ল। এতিয়া আহক আমাৰ কাজিটেঙাৰ গছবিলাক চাওঁ। এতিয়া মই কাজিটেঙা ছিঙো, আপোনালোকে চাই থাকক। এইবোৰ আমাৰ কাজিটেঙাৰ গছ, এইবিলাক কাজিটেঙা লাগি আছে, এইবিলাক। এয়া কাজিটেঙা দেখিছেনে আপোনালোকে? আজি বাৰু 2টা কাজিটেঙাই লৈ যাম। সদায় দুপৰীয়া 2টা আমি কাজিটেঙা লৈ যাওঁ। এইটো এটা চাওক। এতিয়া আপোনালোকক মধুৰিআমৰ গছবিলাক দেখুৱাম। এইবিলাক দেখিছেনে মধুৰিআমৰ গছ? এয়া মধুৰিআম লাগিছে, এইবিলাক মধুৰিআম লাগিছে। ডাঙৰ ডাঙৰ হ'ব এইবিলাক মধুৰিআম। এতিয়া বাৰু এইবিলাক লাগি আছে, এতিয়া বাৰু ডাঙৰ হোৱা নাই, তথাপিও খাব পৰা হৈছে বাৰু। এডাল সৰু মধুৰিআমৰ গছ, এই মধুৰিআমকেইটা সৰু হয় মানে, কিন্তু খাই
একদম বিৰাট ধুনীয়া লাগে খাই, একদম বিৰাট মিঠা এই মধুৰিআমবিলাক। এই সৰু মধুৰিআমডাল, ডাঙৰ মধুৰিআমডাল বাৰু ডাঙৰে হয়, বহুত ডাঙৰ হয়। আমাৰ ইয়াতে বহুত হেৰি আছে, আমাৰ ইয়াতে বহুত মানে কাজি টেঙাৰ গছ আছে, বহুত কেইডাল। মই ইয়াৰ পৰা বিক্ৰীও কৰোঁ কাজি টেঙা। একদম সুন্দৰ সুগন্ধি, আমাৰ একদম সুন্দৰ গোন্ধ এই কাজি টেঙাবিলাকৰ। আমাৰ বৰ ধুনীয়া গোন্ধ এইবিলাক লাগি আছে ইয়াত কাজি টেঙা। এইটো এটা চিঙা। গতিকে আজিৰ ভিডিঅ'টো ইমানেই বন্ধুসকল। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক নিশ্চয় জনাব বুলি আশা কৰিলোঁ।